নমস্কাৰ দৰ্শকসকল, অমূল্যবাণীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে আইনা যদি এনেকৈ ৰাখে তেনেহ'লে ভিখাৰীও ৰজা হ'ব পাৰে আৰু ৰজাও ভিখাৰী হ'ব পাৰে। সেই বিষয়ে আজি জনাবলৈ লৈছোঁ। আপোনালোকেও যাতে আইনা ঘৰত ভাল কৰি ৰাখি তাৰ সুবিধাসমূহ ল'ব পাৰে বা ভাল ফল পাব পাৰে। আইনা ভুলতো দক্ষিণ বা দক্ষিণ পশ্চিম দিশত কোণীয়াকৈ নাৰাখিব। যদিহে এনেকৈ আপোনাৰ ঘৰত আইনা আছে, দক্ষিণ দিশত আছে বা দক্ষিণ পশ্চিম দিশত আছে, তেনেহ'লে আজিয়েই খুলি দিব আৰু খুলি আপুনি ক'ত লগাব? খুলি লগাব পৰা সকলোতকৈ ভাল দিশ হৈছে উত্তৰ দিশ। উত্তৰ দিশত যদি নোৱাৰে তেনেহ'লে আপুনি পশ্চিম দিশতো লগাব পাৰে, পূবতো লগাব পাৰে, কিন্তু ভুলতো দক্ষিণ দিশত নলগাব আৰু দক্ষিণ পশ্চিম দিশত নলগাব। আৰু এটা কথা, বিচনাৰ পৰা যাতে আইনাখন দেখা পোৱা নাযায় সেই কথাৰ প্ৰতিও মন কৰিব। আৰু যদিহে আপুনি দক্ষিণ পশ্চিম দিশত বা যদি দক্ষিণ দিশত ৰাখে তেনেহ'লে কিন্তু আপোনাৰ জীৱনত বা আপোনাৰ ঘৰলৈ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আহিব আৰু টকা পইচাৰ সদায় খৰচ বৃদ্ধি হানি হৈ থাকিব। আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ। ধন্যবাদ।